কি হয় সদৌ অসমবাসীলৈ আমি আন্তৰিকভাৱে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আগন্তুক ভোগালী বিহু যাতে সকলোৰে ভোগময় হৈ পৰে তাৰে আশা ৰাখিছোঁ। লগতে আমি পাথৰকুঁৱৰীৰ গোটেই সমাজখন লগ হৈ কেনে আমি এই প্ৰতি বছৰে ভোগালী বিহু উদযাপন কৰি আহিছোঁ। যোৱা বছৰ আছিল আমাৰ থিম আছিলে যে এখন মহানগৰীৰ কেনেকৈ ভোগালী বিহু উদযাপন কৰা হয়, ঠিক তেনেকুৱা থিম ৰাখি আমি যোৱাবাৰ 3 মহলীয়া বিল্ডিং বনাইছিলোঁ। আৰু এইবাৰ আমি ভাবিছোঁ যে আমি অসমীয়া যিটো সংস্কৃতি, অসমীয়া জীৱন ধাৰণৰ মানদণ্ড আছিল আমাৰ আতম পুৰুষৰ পৰা, এই অসমীয়া জীৱন ধাৰণৰ যিটো মানদণ্ডৰ যিখন এখন পৰিৱেশ গাঁও, এই গাঁৱৰ পৰিৱেশখন আমি ইয়াত তুলি ধৰিব খুজিছোঁ, যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই যে গাঁও বুলি ক'লে এতিয়া হয়তো ধাৰণা নাই আগৰ আমাৰ গাঁওবিলাক কেনে আছিল, আমি আজি কংক্ৰিটৰ মহানগৰীলৈ কেনেকৈ অৱধাৰিত হৈছোঁ, ক'ৰ পৰা আহিছোঁ, সেই বস্তুটো দেখুওৱাৰ কাৰণে আমি ইয়াতে সম্পূৰ্ণ এখন থলুৱা গাঁও দেখুওৱাৰ প্ৰয়াস কৰিছোঁ। তাত থাকিব এটি গোসাঁই ঘৰ, এটি ভঁৰাল ঘৰ, এটি গোহালি ঘৰ, গোহালি ঘৰৰ ওপৰত এখন চাঙি দি খেৰ ৰখা ঠাই, এটি কুঁৱা, এটি পুখুৰী, এটি পঁজাঘৰ, এটা ঢেঁকীশাল, ঠিক তেনেধৰণৰ অলপ সন্মুখত এটা গছ গছনিৰে ভৰা এটা পৰিৱেশ, এইখিনি দিয়াৰ আমি প্ৰয়াস কৰিছোঁ, যাতে ভৱিষ্যত পুৰুষে এইখিনি বুজি উঠে যে আমাৰ গাঁওখন এনেকুৱা আছিল, এটা অসমীয়া শুদ্ধ অসমীয়া গাঁও এখন আছিল। আমি ভোগালী বিহুৰ লগত কি কি ধৰণৰ অনুষ্ঠান হ'ব কেইদিনীয়া? হয়, আমাৰ অহা 7 তাৰিখৰ পৰা মানে অহা কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু 12 তাৰিখলৈ থাকিব। আমাৰ 12 তাৰিখে এটা প্ৰীতি ভোজৰ ব্যৱস্থা কৰা হৈছে, যিখিনি আমাৰ মানে এই ওচৰৰ পাজৰ যিখিনি ধৰি লওক আমাৰ ইয়াতে যিটো বস্তু দেখা নাযায়, আমি আচলতে গুৱাহাটীৰ মানুহখিনি কি ভোগালী বিহু বুলি ক'লে গাঁৱলৈ ঢাপলি মেলি যাওঁ। এতিয়া গাঁৱলৈ ঢাপলি মেলিলে আমি এইকাৰণে ভাবিছোঁ, এইবাৰ চিন্তা চৰ্চা কৰিছিলোঁ যে এইবাৰ এখন আমি ইয়াতে গাঁৱৰ পৰিৱেশ কৰোঁ, চহা অসমীয়াৰ গাঁও এখন কেনেকুৱা আছিল, আজিৰ পৰা 30 বছৰ আগত কেনেকুৱা আছিল, তাৰ এটা আমি চিন্তা চৰ্চা কৰি আমি আপোনালোকে দাদাজনে কৈয়ে গ'ল যে কেনেকুৱা ভঁৰাল ঘৰ থাকিব, গোহালি ঘৰ থাকিব, নামঘৰ থাকিব। গতিকে ঠিক তেনেকৈ এইবাৰ আমাৰ এই কাৰ্যসূচীৰ লগতে আমাৰ এতিয়া প্ৰদৰ্শনীৰ এটা ব্যৱস্থা আমি ৰাখিছোঁ হাতত। ধৰি লওক যেনেকৈ নাঙল, জুঙলি, এইবিলাকতো আমাৰ ঢেঁকী, এইবিলাকতো আমাৰ গাঁৱৰ গুৱাহাটীৰ ল'ৰা ছোৱালীখিনি চিনি নাপালে এতিয়া তাৰ আমি এটা প্ৰদৰ্শনীৰ, এতিয়া এই যিটো অসমীয়াৰ ঘৰত আগতে ছাল কোমোৰা লাগি আছিল, সেই ছাল কোমোৰাৰো আমাৰ ইয়াতে থাকিব ওপৰত, ছালৰ ওপৰত, আৰু ঢেঁকী জুঙলি এনেকুৱাকৈ যে ল'ৰা ছোৱালী চিনি পাওক, বৰ্তমান ভৱিষ্যতৰ ল'ৰা ছোৱালী ঢেঁকীটোনো কি বস্তু, জুঙলিখননো কি বস্তু, নাঙলখননো কি বস্তু, তাৰ লগত সংগতি ৰাখি আমাৰ অহা কাইলৈৰ পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী আছে। আধুনিক নৃত্য প্ৰতিযোগিতাও আছে। তাৰপিছত আপোনালোকে দেখিছে এইফালে ৰুমবিলাক বনাই আছে, ইয়াতে আমাৰ হাঁহ কুকুৰাৰ খেলা হয়, যিটো আমাৰ ভাগ্য খেলা বুলি কয়, হাঁহ কুকুৰাৰ খেলাও হ'ব। গতিকে সকলো আমাৰ গুৱাহাটীবাসী ৰাইজকে আমি জনাইছোঁ, আহক আপোনালোকে আমাৰ অনুষ্ঠানটো উপভোগ কৰক আৰু লগতে হাঁহ কুকুৰাৰ খেলাৰে ল'ৰা ছোৱালীক লৈ অলপ এটা নতুন আমেজ এটা লওক।